আজি মই আপোনালোকক লেচেৰা ভাজি কেনেকৈ বনায় সেইটো দেখুৱাম। গতিকে ভিডিঅ'টো চাই থাকিব। এইখিনি মোৰ লেচেৰা। এইখিনি লেচেৰা মই ভালদৰে ধুই ল'লোঁ। আপোনালোকে সদায় চব্জি পাচলি শাক পাচলি কাটোতে সদায় আগে ধুই ল'ব, ধুই পেলাই কাটিব। এয়া মই ভালদৰে ধুই ল'লোঁ, এতিয়াহে মই কাটিম। এয়া নেচেৰাখিনি মই ধুনীয়াকৈ কাটি লৈছোঁ। সৰু সৰুকৈ নেচেৰা কাটি লোৱা নাই, দীঘল দীঘলকৈ কাটি লৈছোঁ পূৰা। ডাঙৰ ডাঙৰকৈ দীঘল দীঘলকৈ। এয়া চাব পাৰে নেচেৰাখিনি মই কেনেকৈ কাটিছোঁ। এইফালে মই কেৰাহীখন গৰম হ'ব দিছোঁ। যেতিয়া ভালদৰে কেৰাহীখন গৰম হৈ যাব তেতিয়া মই ইয়াৰ ওপৰত তেল দিম। চাই থাকিব ভিডিঅ'টো। এয়া তেল ঢালি দিলোঁ আৰু এতিয়া মই তেলখিনি ভালদৰে গৰম হ'ব দিম। চাওক, অলপমান জিৰা মই দিছোঁ ওপৰত, অকণমান জিৰা। আৰু এতিয়া মই ইয়াৰ ওপৰত দিম পিঁয়াজ। আৰু পিঁয়াজটো চাব মই কেনেকৈ কাটি লৈছোঁ। পিঁয়াজটো ডাঙৰ ডাঙৰ কৰি টুকুৰা। এয়া তাৰপিছত মই ইয়াৰ ওপৰত দিম শুকান জলকীয়া। এইটো শুকান জলকীয়া ইয়াৰ ওপৰত দি দিম মই। এইখিনি মই গোটেই দি দিলোঁ। শুকান জলকীয়া কেইটা মই আধা আধাকৈ কাটি লৈছোঁ। আৰু পিঁয়াজখিনি চাব পাৰে মই কেনেকৈ ডাঙৰ ডাঙৰ কৰি টুকুৰা কৰি পিঁয়াজ দিছোঁ। এতিয়া মই ইয়াৰ ওপৰত নেচেৰাখিনি দি দিম। এয়া মই হালধি আৰু নিমখ দি দিলোঁ ওপৰত, আৰু একো নিদিওঁ। এতিয়া মই ওপৰত ঢাকনখন দি দিম আৰু ভালদৰে সিজিব দিম আৰু জুইটো কমত থৈ দিম। মাজে মাজে চেক কৰি চাব সিজিছেনে নাই, আৰু এনেকৈ লৰাই দিব। তাৰপাছত আকৌ ঢাকনখন দি দিব। ভালদৰে সিজা নাই আৰু অলপ টাইম লাগিব সিজিবলৈ। এয়া চাওক লেচেৰাখিনি কিমান ধুনীয়াকৈ হৈ গৈছে। খায়ো ইমান টেষ্টি লাগিছে। আৰু এতিয়া মই গেছটো বন্ধ কৰি দিম।